বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি মই বনাবলৈ ওলাইছোঁ চাওমিন তো চাওমিন বনাবৰ কাৰণে মই ৰেডি কৰিছোঁ বন্ধাকবি গাজৰ মটৰ নহৰু 2 পিচমান আৰু লগতে জলকীয়া পিঁয়াজৰ ঠাৰি আৰু পিঁয়াজ তো এইখিনি মই ৰেডি কৰি লৈছোঁ ভেজিটেবলখিনি আৰু লগতে মই চাওমিনখিনি মানে বইল কৰি লৈছোঁ বইল কৰাৰ আগতে তাতে অকণমান নিমখ আৰু তেল অকণ দি কেনে মই বইল কৰিছোঁ যাতে মানে চাওমিনখিনি আঠা আঠা হৈ নাযায় তো এতিয়া চাই থাকক মোৰ ভিডিঅ'টো কিমান কি কৰি থাকোঁ মই ভালকৈ চাই থাকক কেৰাহী ৰেডি এতিয়া মই ইয়াতে দিম তেল ইয়াতে পিঁয়াজ নহৰু জলকীয়া আৰু গোটেইখিনি ভেজিটেবল দি কেনে আগতে ভাজি ল'ম তাৰপিছত মই ইয়াতে দিম এই দুটা এটা আছে আপোনাৰ চয়া এটা আছে টমেটো চচ আৰু লগতে মই দিম এইটো মেগী মছলা আৰু জলকীয়াৰ গুড়া অকণমান দি দিম লগতে মই আৰু এটা বস্তু দিম ইয়াতে এইটো চিকেন পকৰা আনোতে মই পাইছিলোঁ তো এই বস্তুটো মই ইয়াতে দি দিম অকণমান চাই থাকক আপোনালোকে গোটেইখিনি দি দিছোঁ ইয়াতে মই এইখিনি অকণমান লাৰি দিছোঁ আৰু এইখিনি সিজালৈকে ইয়াতে মই নিমখ হালধি যিখিনি মছলা দিবলগীয়া আছে গোটেইখিনি মই ইয়াতে দি দিম তাৰপিছত মই চাওমিনখিনি ঢালি দিম মই ইয়াতে গোটেইখিনি মছলা দি দিছোঁ যিখিনি দিবলগীয়া আছিলে আপোনালোকে দেখা পাইছে তাৰপিছত মই এইখিনি অকণমান সিজা হোৱাৰ পিছত চাওমিনখিনি দি দিম যিহেতু মই চিকেন অনা নাছিলোঁ সেইটোৰ কাৰণে মই ইয়াত চিকেন দি দিছোঁ গম পাইনে চিকেন যে পকৰা আছিলে চিকেন পকৰা কিনি আনিছিলোঁ তো মই এইটোকে ইয়াতে দি দিছোঁ আপোনালোকে ট্ৰাই কৰি চাব চিকেন পকৰা দি চাওমিন বনাই এইখিনি ধুনীয়াকৈ লাই দিম অলমষ্ট সিজিছে চবখিনি বস্তু মিক্স হৈ গৈছে এতিয়া মই চাওমিনখিনি দি দিলোঁ এতিয়া মই ইয়াতে দিম অকণমান চয়া আৰু টমেটো চচটো দি দিম তাৰপিছত আৰু হৈ যাব আৰু বেছি টাইম নাই মই ধুনীয়াকৈ লাৰি দিছোঁ যিহেতু আন্ধাৰ হৈ আছে আপোনালোকে ভালকৈ দেখিব পৰা নাই একদম হৈ যোৱাৰ পিছত মই আপোনালোকক লাষ্ট ফিনিচিং দেখাই আছোঁ তো চাওমিন ৰেডি খাইটো মই অকণমান খাই চাইছোঁ বহুত টেষ্টি হয় আৰু আপুনি দেখিব পাৰিছে কি ধুনীয়া আপোনাৰ কালাৰ হৈছে আৰু লগতে আপোনাৰ খায়ো বহুত টেষ্টি হয় তো আপোনালোকেও চিকেন পকৰা দি চিকেন চাওমিন বনাই চাবচোন কেনেকুৱা লাগিছে তেতিয়াহ'লে বাই বাই